আজি আমি কথা পাতিম ৰাজস্থানৰ বাৰ্মাৰ গাঁৱৰ কথা। বাৰ্মাৰ এখন এনেকুৱা গাঁও হয় য'ত গৰমৰ দিনৰ টেম্পাৰেচাৰ 50 ডিগ্ৰীলৈকে গৈ পায়। তেনে অৱস্থাত সাধাৰণ মানুহে পানীৰ বাবে হাহাকাৰ কৰিব লগা হয়। তেতিয়াহ'লে ভাবি চাওক সাধাৰণ পশু পক্ষী আৰু চৰাই চিৰিকটিৰ কি অৱস্থা হ'ব। সেই সময়তে হাজাৰ হাজাৰ চৰাই চিৰিকটিক এটোপাল পানীৰ বাবে মৃত্যুৰ মুখত পৰিব লগা হয়। আৰু এই অৱস্থা গাঁৱৰ এহাল বৃদ্ধ দম্পতীৰ চকুত পৰে আৰু তেওঁলোকে ইয়াৰ সলিউশ্যন বিচাৰি ফুৰে। আৰু তেতিয়া তেওঁলোকে ঘৰত পৰি থকা তেলৰ টিং এটা কাটি তাত পানী ঢালি গছত ওলমাই ৰাখে আৰু তেওঁলোকে দেখা পালে লাহে লাহে চৰাই চিৰিকটি ইয়াতে আহে, ধুনীয়াকৈ গা ধুৱে, পানী খায় আৰু উৰি গুচি যায়। আৰু সমগ্ৰ ভাৰতবৰ্ষত এই আইডিয়া ভাইৰেল তেতিয়া হ'লে যেতিয়া পৰৱীন কাছৱান নামৰ এজন IFS অফিচাৰে তেওঁৰ টুইটাৰ হেণ্ডেলত ইয়াৰ পোষ্ট কৰে। আৰু লগে লগে দিল্লী, মুম্বাই, চেন্নাই, কলকাতা সকলোতে সাধাৰণ মানুহ ওলাই আহে আৰু এনেকুৱা তেলৰ টিং কাটি গছত ওলমাই ৰাখে, যাতে এই টোপাল পানীৰ বাবে সাধাৰণ চৰাই চিৰিকটি মৃত্যুত মুখত পৰিব লগা নহয়। আমি মানুহ সদায় মনত ৰাখিব লাগে এই পৃথিৱীৰ প্ৰতিটো সম্পদৰ ওপৰত প্ৰতিটো জীৱ জন্তু, চৰাই চিৰিকটি, ভাইৰাছ, বেক্টেৰিয়া সকলোৰে সমান অধিকাৰ আছে। কেৱল আমাৰ মানুহৰ বাবে এই পৃথিৱীখন নহয়। আমাৰ হাতত সৃষ্টি নাই, সেইকাৰণে আমি ধ্বংসও কৰিব নালাগে। ভিডিঅ'টো ভাল লাগিলে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। লেটছ ব্ৰাইট অসমৰ একমাত্ৰ সলিউশ্যন বেছড ইউটিউব চেনেল হয়, য'ত কেৱল আমি প্ৰব্লেমৰ কথা নকওঁ, তাৰ লগতে আমি সলিউশ্যনৰ কথাও কওঁ।